মহাশূন্যৰ পৰা পৃথিৱীলৈ মহাযাত্ৰা এবাৰে প্ৰতিনিশা পৃথিৱীত উপস্থিত হ'ব সুনিতা উইলিয়ামছ লগতে আহিব বুধ উইলমুৰ আৰু দুজন মহাকাশচাৰী সুনিতাৰ সুস্বাস্থ্য কামনা কৰি ভাৰতলৈ নিমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তৰ্জাতিক মহাকাশ আস্থানৰ পৰা পৃথিৱীলৈ 17 ঘণ্টাৰ যাত্ৰা কৰি পৃথিৱীত উপস্থিত হ'ব সুনিতা উইলিয়ামছ ইলন মাস্কৰ স্পেচ এক্স কোম্পানীৰ ড্ৰেগন যানত উঠি আহিছে সুনিতা আৰু 3 নভোচৰ মঙলবাৰে পুৱা ড্ৰেগন যান আৰু আন্তৰ্জাতিক মহাকাশ আস্থানৰ মাজত আনডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই 10:41 পৃথিৱীলৈ উৰা মাৰে সুনিতা উইলিয়ামছ বুধবাৰে পুৱতি নিশা প্ৰায় 3:30 বজাত উপস্থিত হ'ব ড্ৰেগন যান ড্ৰেগন যানখনে ভূমিত অৱতৰণ নকৰি প্ৰশান্ত মহাসাগৰত কৰিব স্পেচ ডাউন ফ্লৰিডাৰ সমুদ্ৰৰ জলৰাশিত নিৰাপদে নমোৱা হ'ব সুনিতা আৰু সহযোগীসকলক লৈ অহা ড্ৰেগন যানখন তাৰ কিছু সময় পিছতে ৰিকভাৰী কৰা হ'ব আটাইকেইজনক